নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অভি আপোনালোকক G.k ভাণ্ডাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ ভাৰতীয় সংবিধানত থকা 10বিধ মৌলিক কৰ্তব্য। আহক তেন্তে আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম মৌলিক কৰ্তব্যটো হৈছে সংবিধান মানি চলা আৰু জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰা। দ্বিতীয়টো হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতাসকলৰ মহান আদৰ্শসমূহ অনুসৰণ কৰি পোষণ কৰা। তৃতীয়টো হৈছে ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু ঐক্য সুৰক্ষা আৰু সমৰ্থন কৰা। চতুৰ্থ মৌলিক কৰ্তব্যটো হৈছে দেশৰ সুৰক্ষাৰ লগতে প্ৰয়োজন হ'লে ৰাষ্ট্ৰীয় সেৱা আগবঢ়োৱা। পঞ্চমটো হৈছে ভাষা, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভাৰতৰ সকলো লোকৰে মাজত ঐক্য আৰু ভাতৃত্বভাৱ জগাই তোলা। ষষ্ঠটো হৈছে ভাৰতৰ বিভিন্ন অঞ্চলত সিঁচৰতি সংস্কৃতি সংৰক্ষণ কৰা। সপ্তমটো হৈছে দেশৰ হ্ৰদ, নদী, হাবি-বননি আৰু বন্যপ্ৰাণীৰ ৰক্ষণাবেক্ষণ আৰু উন্নতি সাধনৰ ব্যৱস্থাত সহযোগ কৰা। অষ্টমটো হৈছে বিজ্ঞানসন্মত চিন্তা চৰ্চা আৰু মানৱীয় অনুভূতিৰে অনুসন্ধিত প্ৰকৃতিৰ সংস্কাৰ আৰু উন্নতি সাধন কৰা। নৱমটো হৈছে ৰাজহুৱা সম্পত্তিৰ ৰক্ষণাবেক্ষণ ব্যৱস্থা কৰা। দশমটো হৈছে দেশৰ স্বাৰ্থত সকলো ব্যক্তিগত আৰু সমূহীয়া কামত পাৰদৰ্শিতা দেখুৱাবলৈ যত্নপৰতা। ভিডিঅ'টি চাই কেনে লাগিলে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায়। জয় আই অসম।